welcome to my channel. এতিয়া ৰাতিপুৱা 8টা বাজিছে আৰু মই জাষ্ট উঠিছোঁ আৰু আজি হ'ল বুধবাৰ আৰু আমাৰ ঘৰৰ ওচৰতে বজাৰ আৰু আজি মই দিনটোত কি কৰোঁ গোটেইখিনি আপোনালোকক দেখাম আৰু আজি মই এটা হাতৰ কাম কৰিম ফাৰ্ষ্ট টাইম তো আপোনালোকে কমেন্ট কৰি প্লিজ জনাব কেনেকুৱা হৈছে আৰু এটা কথা মোৰ এই চেনেলটোত মই বহুতো মিক্স ভিডিঅ' দিওঁ যেহেতু মই পেৰামেডিকেল লেব টেকনিচিয়ান শিকি আছোঁ তো ইয়াতে মই আমাৰ শৰীৰৰ যিবোৰ ডক্টৰে টেষ্ট দিয়ে সেইবোৰ টেষ্ট কেনেকৈ কৰোঁ সেইবোৰ আপোনালোকক দেখাম ইয়াতে মই সেইবোৰো ভিডিঅ' দিওঁ তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'ছবোৰ আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে সোনকালে পাই যায় আৰু বেল আইকনটো প্লিজ দবাই দিব তো চাই থাকিব মোৰ ভিডিঅ'বোৰ আৰু প্লিজ স্ক্ৰিপ্ট নকৰিব এই ভিডিঅ'টো লাষ্টৰলৈকে চাব তো চাই থাকক ভিডিঅ'টো আগলৈকে দুপৰ যোৱাৰ আগত মই এটা বস্তু দেখাম আপোনালোকক কালি ভণ্টি আৰু মই ইনডোৰ প্লেণ্ট যিবোৰ ৰুমৰ ভিতৰত কৰোঁ সেইবোৰ অলপ লগাইছিলোঁ কিছুমান নহয় কিছুমানহে হয় তো আপোনালোকক দেখাম এতিয়া চাব কেনেকুৱা লাগিছে আৰু তাতে কিছুমান বটল আমাৰ যিবোৰ পেলাই দিয়া বটল সেইবোৰত আমি কালাৰ কৰি থৈছোঁ বহুত ধুনীয়া লাগিছে চাব হা বহুত কিউট আছে সোমাই গৈ এইখিনিতে থৈছোঁ এইখিনি চাওক কিমান কিউট লাগিছে এয়া ক'লা এইবোৰ আমাৰ ৰঙৰ টেমা আছিলে ৰঙৰ টেমাখিনি আমি ওপৰৰ যিটো থাকে সেইটো আমি কাটি পেলালোঁ মই কাটিছোঁ কাটি পেলাই যাতে মাটি ভৰাই তাৰপিছত ব্লেক কালাৰ কৰি তাৰপিছত ভণ্টিয়ে এইখিনি স্মাইল এণ্ড কিবাকিবি যিবোৰ আমাৰ কীবৰ্ডত থাকে ন তো সেইবোৰ ভণ্টিয়ে আঁকি দিলে আৰু এতিয়া আমি ইয়াত লগাই দিলোঁ এইবোৰ প্লেণ্ট বহুত মৰম লাগিছে এইকেইটা ওচৰৰ পৰা বহুত ধুনীয়া বহুত কিউট আৰু আছে ৰ'ব দেখাই আছোঁ তাৰপিছত এইটো চাওক মানি প্লেণ্ট কিমান কিউট ইয়াতে ভণ্টিয়ে বহুত কিবাকিবি থৈ দিছে এইটো ভণ্টিয়ে কৰিছে আৰু ইয়াত সৰু টেবুল এখন আছে মাজত মানে ছাইডত এইখনত এই ভণ্টি আৰু মই কৰা ষ্ট'নত আৰ্ট কৰি দিছিলোঁ যিহেতু আৰু তাতে এইটো কি বটল আছিলে এইটো হানি বটল আছিলে তো মই তাতে কালাৰ কৰিলোঁ বহুত ফটুৱা কালাৰ কৰিছোঁ মই তাতে মানি প্লেণ্ট এজোপা লগাই দিছোঁ সৰু তাৰপিছত এই বটলটোতো আপোনালোকে যোনে চিনি পাব আৰু বাট নকওঁ নামটো ইয়াতে সৰু মানি প্লেণ্ট এজোপা লগাই দিছোঁ আৰু ভণ্টি ইয়াতে অলপ ডিজাইন কিবাকিবি দি দিছে তাৰপিছত এইটো এজোপাও মানি প্লেণ্টে হয় আমাৰ ঘৰত মানি প্লেণ্ট ধেৰ আছে আৰু এইখিনি ষ্ট'ন ইয়াতে মই কালাৰ কৰি দিলোঁ কালাৰ কৰি পেলাই থলোঁ এইকেইটা তাৰপিছত আৰু দেখাই আছোঁ তাৰপিছত এইটো চুকত এইটো কলহ দেখিছে নহয় এইটো বাৰ বিয়াৰ ৰাস্তাৰ মুখত পদূলি মুখত যিটো দুটা চাইডে যিটো কলত হয় সেই কলহটো হয় এটা মেকুৰীয়ে ভাঙি দিলে আৰু এইটো বাছিলে এইটোত মই এজোপা স্নেক প্লেণ্ট ৰাখিছোঁ এনেকৈ ইমান মৰম লগা এজোপা বহুত মৰম লাগে তাৰপিছত এইজোপা নামটো নাজানো মই এইটো বটলটোত কিবা মৰ্টন আছিলে দোকানত আমাৰ দোকান আছে যিটো তাৰ পৰা আনিছিলোঁ তাৰপিছত ভণ্টিয়ে ইয়াতে কালাৰ কৰি দিলে এইটো ইমান মৰম লগা এইটো বহুত ধুনীয়া লাগিছে এনেকৈ ছাইডত চুকতে এনেকৈ থৈ দিছোঁ গছজোপা কি নাজানো তাৰপিছত এইটো ৰুমত মই এই মাজতে মানে চুকত মই এইখিনি ৰুইছোঁ এইখিনি বহুত মৰম লগা মানে আপোনালোকে ওচৰৰ পৰা দেখিলে বহুত ভাল পাব মই বহুত ভাল পাওঁ এইখিনি আৰু এইজোপা হ'ল নামটো পাহৰি গ'লোঁ তাৰপিছত এইটো মাজত মানি প্লেণ্ট আছে আৰু এইজোপা নামটো নাজানো এইখিনিও এজোপা স্নেক প্লেণ্ট এজোপা মানি বেম্বু চৰি তাৰপিছত এইবোৰ কি পাত মানে এইবোৰ কি হয় মই নামবোৰ নাজানো বাট দেখিবলৈ বহুত ধুনীয়া লাগে ফুল নগজে কিন্তু এনেকেই ভাল লাগে তাৰপিছত ড্ৰেছিঙত এইটো পেট চাফাৰ বটলটো তাতে ভণ্টি এনেকৈ মুখ এখন আঁকি এইটো মানি বেম্বু ৰাখি দিছোঁ এনেকৈ মৰম লগা এইটো তাৰপিছত এইখন এখন মাজৰ চেণ্টাৰ টেবুল এইখনত এইজোপা বহুত ডাঙৰ হৈছে ইমান মৰম লগা এজোপা তাৰপিছত এইকেইটা আমি ষ্ট'ন আৰ্ট কৰিছিলোঁ ইয়াতে থৈ দিছোঁ ভিতৰত এয়া গড লাভছ ইউ মই লিখি থৈছোঁ আৰু এইজোপা চাওকচোন কি ধুনীয়াকৈ ডাঙৰ হৈছে
আউ বহুত মৰম লগা এইজোপা বেলেগ কিবা হয় মই মাজতে এনেই দি থৈ দিছোঁ পাতটো ইয়াৰ বহুত ডাঠ হয় এইজোপা মানি প্লেণ্টে হয় আৰু এজোপা মানি বেম্বো ইমান মৰম লগা তাৰপিছত এইজোপা নাম নাজানো জেঠাইহঁতৰ ঘৰৰ পৰা আনিছিলোঁ অকণি পাত ওলাইছে এজোপাটো জানি পায়েই এল'ভেৰা তাৰপিছত এজোপা ডাঙৰ হৈছে কি হয় নাজানো কিন্তু এজোপাৰ পৰা ফুল ওলাব বোলে শুনিছোঁহে গম নাপাওঁ এজোপাটো ইয়াৰ পাতবোৰ প্লাষ্টিকৰ পাতৰ নিচিনা এজোপা মিহি এল'ভেৰা আৰু এইখিনি ইমান দীঘল হৈ গৈছে মোৰ টাব নাই ওলমাবলৈ সেইটো কাৰণে মই এইটোতে এনেকৈ সুমিয়াই পেলাই থৈ দিছোঁ টাব হোৱা হয় এতিয়া বহুত ওলমি গ'ল হয় এজোপা মানি প্লেণ্ট ইমান কিউট তাৰপিছত মন্দিৰত এইটো ওলমাই থৈছোঁ ইমান দীঘল হৈছে চাওক কিমান দীঘল হৈছে ৱাও মানে এজোপা বহুত কোমল ন চুই দিলে ছিঙি যায় কিন্তু চাওকচোন কিমান দীঘল হৈছে আৰু এজোপা আছে এজোপা চাওক কি ধুনীয়া ইমান দীঘল হৈছে ৱাও বহুত দীঘল হৈছে মোৰ টাব নাই টাব থকা হয় মই ইয়াৰ পৰা ছিঙি পেলাই টাব নাই কাৰণেও এনেকৈ বহুত দীঘল হৈ গৈছে টাব আনিলে মই এইখিনি কাটি এইখিনি মোৰ ফুল ইয়াতো অলপ ওলমাইছোঁ আগফালে এইটো এটা তাৰপিছত সেইটো এটা এইকেইটাই মোৰ ফুল বহুত মৰম লগা মই বহুত ভাল পাওঁ ফুল ৰুই ইমান মৰম লগা আৰু বহুত ৰুবলৈ আছে কিন্তু টাব নাই মানে মোৰ তাত যেতিয়া টাব আনিম তেতিয়া মই আৰু ৰুম গা ধুই আহিলোঁ মূৰ ধোৱাৰ কাৰণে মায়ে ইমান বকিছে মোৰ বহুত চৰ্দি আৰু কাহ সেইদিনা ৰাস চোৱাৰ কাৰণে তাৰপিছত এতিয়া মায়ে মাছ আনিছে মাছখিনি মই ভাজি লওঁ তাৰপিছত পাপাৰ কাৰণে মাছ আৰু আমাৰ কাৰণে ব্ৰইলাৰ সেইখিনিও বনাই লওঁ মায়ে যিহেতু নোৱাৰে হাতটো ভাঙাৰ পৰা তাৰপিছত মই যিটো হাতৰ কাম কৰিম বুলি কৈছিলোঁ সেইটো কৰিম আপোনালোকে চাই থাকক গোটেই ভিডিঅ'টো লাষ্টৰলৈকে মই দেখাম আৰু কেনেকুৱা হৈছে প্লিজ ক'ব মই সেই বস্তুটো বহুত এক্সাইটেড কৰিবলৈ কালি মানে মায়ে শিকাইছিলে তাৰপিছত আজি মই এইটো ট্ৰাই কৰিম বুলি ভাবিছোঁ কেনেকুৱা হয় চাব মায়ে কমলা আনিছিল বজাৰৰ পৰা তাৰপিছত মই এইখিনি অলপ ৰ'দত দি দিওঁ মই খোৱাই নাই এইবছৰ কমলা খাম কিন্তু মোৰ কাহ হৈ আছে জানো খাব দিয়ে নে নিদিয়ে মায়ে এইখিনি ৰ'দত দি দিছোঁ তাৰপিছত মই এতিয়া মাছ ভাজোঁ তেল দিলোঁ তাৰপিছতে মাছখিনি ইয়াত দিব লাগে এই বহুত ডেঞ্জাৰ কাম হয় এইটো বহুত ভয় লাগে মাছ তেলত দিয়া বস্তু সেইটো দিলোঁ এতিয়া মাছ দিয়া কামটো বহুত ডেঞ্জাৰ হয় মুখে ফুটি যায় মোৰ হাই স্কুলৰ পৰা আহি ৰখি আছে নুকুটি দি খেলা বস্তু লাগে কোনটো খেলা বস্তু লাগে কোনটো দিদা কম কৰে কোনটো লাগে মাংসটো এতিয়া মায়ে বনাই আছে তো
এতিয়া মায়ে ভাতখিনি বনাম বুলি ক'লে মই মাছ ফ্ৰাই কৰি দালিটো বহাই দিলোঁ মায়ে সেইখিনি কৰিম বুলি ক'লে তো মই টাইম পালোঁ এতিয়া মই যিটো কৰিম বুলি কৈছিলোঁ সেই কামটো কৰিবলৈ আৰু আপোনালোকক দেখাম মই এতিয়া কি কৰিম তো চাই থাকক এইখন হ'ল মাৰ চাদৰ আৰু মই আজি ইয়াতে দহি বটিম তো মই ফাৰ্ষ্টে এটা গুলি ল'লোঁ ব্লেক লৈছোঁ ইয়াতে যেতিয়া ব্লেক আছে মই ৰেড আৰু ব্লেক মিক্স কৰি দিম বুলি ভাবিছিলোঁ কিন্তু ৰেডটো সূতা নাছিলে এইটো ব্লেকটো আছিলে মই ব্লেকটোকে দিম এতিয়া কেনেকুৱা হয় নাজানো কৃষ্ণ প্ৰভু প্ৰথমবাৰ এখন কেঁচি লৈছোঁ তাৰপিছত আৰু এইটো বেজি আৰু সূতা মায়ে শিকাইছিলে কালি ৰাতি কৰি মায়ে এখন কৰিলে তো মই মানে টাইম পোৱা নাছিলোঁ কাৰণে এতিয়া মই এখন কৰিম এখন চাদৰ মাৰ মই কৰি দিম চাই থাকক মই কেনেকৈ কৰোঁ এইটো মই ফাৰ্ষ্ট কৰিলোঁ তাৰপিছত মই এতিয়া ছেকেণ্ড আৰু এটা কৰিম ইমানটো সাইজত লৈছোঁ মই ঠেকটো ৰুচিডাল সুমিয়াই আধা থৈ পেলাই তাৰপিছত গাঁঠি দিব যিমান পাৰে টানকৈ দিব যাতে সূতাটো পাছত কেতিয়াও ধুলেও ওলাই নাযায় মই 3টা গাঁঠি দিম টানকৈ ভয় লাগে মোৰ যদি ওলাই যায় মায়ে মোক দিব আৰু নিজৰো বেয়া লাগে ইমান কষ্টৰে বনোৱাৰ পাছত এডালকে যেতিয়া ওলাই যায় তো দিলোঁ ইয়াৰ পাছত আমি এতিয়া নিজৰ জোখৰ যিটো জোখ লাগে তাৰ মতে মই এইটোৰ নিচিনাকৈ সেম সাইজত ৰাখিলোঁ ৰাখি পেলাই ইয়াতে আকৌ এটা গাঁঠি দিব লাগিব টানকৈ দিব গাঁঠিবোৰ যাতে মানে ওলাই নাযায় বহুতে জানে নিজেই ঘৰতে কৰে বহুতে নাজানে আৰু এনেকুৱা হয় কোনোবা দিনা আপুনি দহি বটিব দিব ন সোনকালে নিদিয়ে মই বহুতবাৰ পাইছোঁ এনেকুৱা যেতিয়া সৰস্বতী পূজা হয় মই যিযোৰ কাপোৰ লওঁ সেইযোৰ কাপোৰ দিওঁ যেতিয়া মোক লগে লগে কৰি নিদিয়ে বহুত দিন লগায় তো এতিয়াৰ পৰা মই নিজে কৰিব পাৰিম বেজিটো মাজত সুমিয়াই এনেধৰণে এনেকৈ কৰিব যাতে এইখিনিতে এটা গাঁঠি হয় এণ্ড মণি দিও কৰিব পাৰে কিন্তু এই কাপোৰযোৰত মানে মণি নিদিয়ে সেইটো কাৰণে মই মণি নিদিলোঁ এনেকৈ তাৰপিছত মাজত সূতাডালৰ মাজত এনেকৈ সুমিয়াই বেজিৰ আগটোত 3-4 পাকমান এনেকৈ দি হৈ গ'ল তাৰপিছত এই বাকী থকা ৰছীকণ দি পেলাই এডাল এনেকৈ গাঁঠি মাৰি দিলেই হ'ল এনেকৈ গাঁঠি মাৰি দিব পাৰিছোঁ মই সমান সাইজত তো কাটি দিলেই হ'ল চাওক মই পাৰিছোঁ হৈ গ'ল আমাৰ দুটা তাৰপিছত মই গোটেইখিনি কৰি আপোনালোকক দেখাম ফাইনেল লুক কি ধুনীয়াকৈ কৰোঁ মই পাৰোঁনে নোৱাৰোঁ আৰু প্লিজ কমেণ্টত জনাব মই পাৰিছোঁনে বা কেনেকুৱা হৈছে আৰু আপোনালোকেও কৰিব পাৰিব ঘৰত চাওক মই বহুতখিনি কৰিলোঁ কেনেকুৱা হৈছে মানে গোটেইখন হোৱা নাই কিন্তু মই গোটেইখন হ'লে গোটেইখন দেখাম এতিয়া বহুতখিনিয়ে হ'ল বাৰু অলপ পাৰিছোঁ নিচিনা লাগিছে আপোনালোকেও ঘৰত ট্ৰাই কৰিবচোন নিজে নিজৰ চাদৰখন সময় পালে হেপাহৰে ৰং বিচাৰি খুজে খুজে উদাসী ক্ষণ নিশা নিশা উজাগৰে আজিকালি মই এন্ধাৰতে ঘূৰি ফুৰো বিলীন উকা উকা ধৰণীয়ে উচকিহে ৰয় চৌদিশে কিয় আজি নিশা ধৰে না যাযাবৰী জীৱনতে হেঁপাহৰে
গোলাপৰো মোৰ হাপাহি শেৱালিৰ সুবাসু আলহী গোলাপৰ অ হেতু কক তুমি চিকুক মৰমকণ কৰি দিয়াচোন চিকুক মুয়া মুয়া চিকু মুয়া কৈ দিয়া আকৌ চিকুক লৈ যাবা নেকি তোমালোকৰ ঘৰলৈ তুমি চিকুক লৈ যাবা নেকি নিবা অ লৈ যাবা দেই অ চিকু গ'ল গৈ অ সেইফালে বমাই মাতি আছে আইতাই মাতি আছে মাতা চিকুক মাতাচোন পৰিবা দেই অ উঠা উঠা এক নপৰা নপৰা উঠা উঠা ক'ত উঠিছা তুমি ক'ত উঠিছে ক'ত অ হয় নেকি এইটো লোৱা দিয়া দিয়া পৰিবা দেই তাৰপা পৰিবা কিন্তু অ আহ বুলি কোৱা আহ কোৱা আমি এতিয়া কি খাম আমি এতিয়া চানা খাম কংকনা বাই চানা আনিছে ন বজাৰৰ পৰা খাউৰি ভাত খালোঁ ভাত খাই এতিয়া দহিখিনি কমপ্লিট হোৱা নাই মই দহিখিনি কমপ্লিট কৰি লওঁ কাইলৈ যিহেতু ক্লাছ আছে আজিয়ে কমপ্লিট কৰিব লাগিব ৰাতিৰ ভিতৰত তাৰপিছত মা গ'ল বজাৰ ময়ো যাম ভাবিছিলোঁ কিন্তু নাযাওঁ গাটো ভাল নহয় ধূলি ইমান যিমান ধূলি বতাহ লাগে আৰু বেছি কাম হয় আৰু মোৰ চৰ্দি বেছি হয় ৰাতি থাকিব নোৱাৰোঁ সেইকাৰণে নগ'লোঁ ঘৰতে আছোঁ তাৰপিছত দহিখিনি কমপ্লিট কৰি আপোনালোকক দেখাম আৰু এটা বস্তু আজি বনাইছোঁ সেইটো মোৰ কমপ্লিট নহ'লে আৰু আপোনালোকক দেখাবও নোৱাৰিম কাৰণ মই তাতে যিটো ফুটা কৰিব লাগে সেইটো মই ফুটা কৰিব নোৱাৰিলোঁ মেচিন লাগিব সেইটো ফুটা কৰিবলৈ মই যিহেতু গ্ৰীমিট দি পেলাই ফুটা কৰিব চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ ফাটি যাব ধৰিছিলে তাৰপিছত দেখাম আপোনালোকক কি কৰিছোঁ চাই লওক ব'লক তো এখন দহি বতা হৈ গ'ল মোৰ কমপ্লিট গোটেই দিনটো লাগিলে এখন বতুতে আৰু বাহঁতো আহিলে যিহেতু মোৰ এখন কমপ্লিট হৈ গ'ল বহুত ভাল লাগিছে ধুনীয়া হৈছে যিহেতু নেৰিলেই হ'ল এইখিনি সূতাখিনি টানকৈ কৰিছোঁ বাৰু নেৰে হৈ গ'ল এতিয়া ভণ্টিয়ে কাটি আছে এখন পালোঁ আমি আমাৰ এইফালে পৰি থকা ভণ্টিয়ে কাটি আছে জোৰ লগাকে এয়া বায়ে কৰতেৰে কাটি আছে কি বনাইছে তাইহে জানে এনেকৈ দেখিলে এইখিনি কাটিলোঁ ভণ্টিয়ে মই মিলি তাৰপিছত এতিয়া এইখিনি ধুই পেলাই শুকাব দিছোঁ কাঠখিনি যিহেতু ক'ৰবাত থৈ দিয়া আছিলে কাৰণে লেতেৰা হৈ আছিলে এতিয়া অলপ ধুই পেলাই শুকুৱাই তাৰপিছত আপুনি চাই থাকিব গোটেই ভিডিঅ'টো কি কৰোঁ এতিয়া আমি এইখিনি শুকালে শুকোৱাৰ পাছত এতিয়া আমি এইখিনি কালাৰ কৰিম কালাৰ লৈ ল'লোঁ তাৰপিছত চাই থাকক ভিডিঅ'টো এইটো হোৱাইট দিছোঁ ইয়াৰ ওপৰত আমি লিখিম যিটো আমি বনাম এইটো কমপ্লিট হ'ল তাৰপিছত আমি এইকেইটা কালাৰ কৰিব লাগিব এতিয়া এইখিনি কালাৰ কৰিলোঁ ব্লু ব্লেক এণ্ড হোৱাইট তাৰপিছত আৰু এটা ভণ্টিয়ে কৰি আছে এইটো ইয়াৰ ওপৰত ৰেড দিব লাষ্ট এইটো হ'ল বেছি কালাৰ নাছিল সেইকাৰণে যিখিনি আছে সেইখিনি দিয়ে বনালোঁ এইকেইটা কালাৰ দি পেলাই মোৰ হাতত লাগি গৈছে গোটেই ইয়াত তাই লিখিছে ৱেলকাম যিটো হোম লিখিছোঁ তো অলপ ডাঙৰকৈ লিখোঁ যাতে চকুত পৰে লিখিব নাজানো ভালকৈ হেণ্ডৰাইটিঙো বেয়া তেওঁ লিখিছোঁ স্কুলৰ মাষ্টাৰে নিশিকালে তুমি এইটো বাৰে বাৰে এনেকৈ কিয় দিছা মেকুৰী পুছৰ নিচিনা চব না ভালকৈ ইয়াতো দিছে এইটো বোলে ষ্টাইলিছ মোৰতো অকণ ষ্টাইলিছ নিচিনা লগা নাই মানে কি ক'ব আৰু নুশুনে ন বায়ে যে এইটো বনাইছিলোঁ মই হৈ গ'ল কমপ্লিট আমাৰ ঘৰৰ সন্মুখত মানে ৰুমত লগাম মই এনেই বাহিৰত লগাই দৰ্জাৰ কাষত
বাট মই ৰুমত লগাম বনালোঁ কমপ্লিট হ'ল ভণ্টি আৰু মই ধুনীয়াকৈ কালাৰ চালাৰ কৰি হৈ গ'ল কিন্তু ফুটা কৰিব চেষ্টা কৰিছিলোঁ গ্ৰীমিটডাল দি কিন্তু মই নোৱাৰিলোঁ মানে ফাটি যাওঁ নিচিনা হৈছে ন এইটো ফুটা ডাঙৰ হ'ল আছে এইটো সৰু সেইটো কাৰণে মই এইখিনি চেষ্টা নকৰোঁ ভয় লাগে মোৰ ফাটি যায় যদি আৰু মই এনেকুৱা কাঠ ইমান ধুনীয়াকৈ চাইজত নাপাওঁ আৰু সেইটো কাৰণে মই এইটো থৈ দিওঁ এনেকৈ এতিয়া নলগাওঁ যেতিয়া লগাম তেতিয়া আপোনালোকক দেখাম মই আকৌ বেলেগ এটা ভিডিঅ' কৰি কিন্তু এইটো ভিডিঅ'টো নোৱাৰিলোঁ দেখাবলৈ আপোনালোকক ধুনীয়াকৈ কমপ্লিট কৰি পেলাই আৰি দেখাব নোৱাৰিলোঁ বাট এইটো বহুত মৰম লাগিব এইটো লগালে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ এণ্ড লাষ্টৰলৈকে চোৱা সকলক থেংক ইউ ছ' মাছ এণ্ড প্লিজ লাইক কৰিব কমেণ্ট কৰিব এণ্ড কেনেকুৱা লাগিল প্লিজ জনাব আৰু আপোনালোক যদি নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ গুড নাইট